ঘপককে আহি তপককে আপোনাৰ মাজত উপস্থিত হৈ পানি আপোনালোকক কিছু হাঁহি খোৰাক দিবৰ কাৰণে মই উপস্থিত হৈছোঁ আপোনাক চাই আছে পিংক লাইভটো আগলৈ যাতে চাই থাকে তাৰে মই আপোনালোকৰ আশা ৰাখিছোঁ বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ছোৱালী কাক বোলে আপোনালোকে জানে ছোৱালী কাক বোলে এখনমান দোকানত গৈ পানি আপোনাৰ 300-400 মান কাপোৰ বিচাৰি তাৰে 50-60 মান কাপোৰৰ দাম দৰ কৰি এযোৰ কাপোৰ লোৱা পানীটোকে ছোৱালী অকল সেলফি মাৰিলেই নহ'ব দালিত তেল মাৰিব জানিব লাগিব অকল সেলফি মাৰিলেই নহ'ব দালিত তেল মাৰিব জানিব লাগিব নহ'লে হয়তো গোটেই জীৱন আলু পিটিকা খাব লাগিব জক ৰেলগাড়ী যায় ধুনীয়া ছোৱালী কেইজনী টপাৰ আংকুল কেইটাহে আমাৰ অসমৰ ল'ৰাকেইটাই বাইকখনৰ টেংকিটো জোকাৰিয়ে গম পায় যে বাইকখন আৰু কিমান দূৰ যাব হোটেলৰ পাছফাল আৰু ছোৱালী অতীতকাল কেতিয়াও চাব নাপায় চকাক বোলে মুখৰ আগত মোবাইলটো ৰাখি পঢ়া শুনা কৰাকে ধৈৰ্য বোলে ভীমকলৰ মাজে মাজে চেনিকলৰ পুলি জীৱনত লিখা আছে সিংগুল হৈ মৰিম বুলি সাবুনৰ এডভাৰটাইজ কিয় ছোৱালীয়ে দিয়ে জানেনে কাৰণ ছোৱালী গাত মলি বেছি মেকআপ কৰা নাৰী আৰু মেড ইন চাইনা গাড়ী দেখিবলৈহে ধুনীয়া কোনো গাৰাণ্টি নাই কলা কুকুৰাই যেনেকৈ বগা ডিম পাৰিব পাৰে বগা কুকুৰাই ঠিক সেইদৰে কলা ডিম পাৰিব নোৱাৰে ঠিক সেইদৰে অসমৰ মদাহীকেইটাই ইংলিছ ক'ব পাৰে কিন্তু ইংৰাজৰ মদাহীকেইটাই অসমীয়া ক'ব নোৱাৰে ইয়াৰ ঘৰত নাৰী জ্বলে বেলেগৰ শাৰী দেখি আৰু পুৰুষ জ্বলে বেলেগৰ নাম ভোটাৰ কাৰ্ডত নাম আছিল বেবী পাল আৰু এনআৰচিত নাম আহিল হেভি মাল ছোৱালী খালী হৈ থকা কোৱা আৰু চিটি বাছত চিট খালী হৈ থকাৰ কথা একেই পঢ়া শুনা বাদ দি খেলি আছে সি পাবজি ফেল কৰিলে বিকিব লাগিব কিন্তু চব্জি বন্ধুসকলে আজি মোৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক কৰিব যদি বেছি ভাল পালে তেতিয়া শ্বেয়াৰ কৰিব এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু আগলৈ এনেকুৱা নতুন ভিডিঅ' আপোনালোকক যাতে উপহাৰ দি হ'ব বাবে তাৰে মোক আপোনালোকে সহায় সহযোগিতা কৰি যাব আৰু বেছি নকওঁ ইয়াকে মই কৈ পানি মোৰ আজি এই ভিডিঅ'টো সামৰণি কৰিছোঁ ধন্যবাদ জয় আই অসম